ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌতম বি অফিচিয়েল। মই বৰ্তমান আছোঁ গুৱাহাটী জয়ানগৰত। মানে চিৰিয়েলৰ শ্বুটিং এটা আছিলে আজি। মানে বৰষুণটো অলপ বেয়া কৰি দিলে অলপ এতিয়া মানে ৰখি আছোঁ বহুত টাইম। মই কালিয়ে গুৱাহাটী আহিলোঁ। কালি গুৱাহাটী আহিলোঁ বুলি মোৰ ফ্ৰেণ্ডে কিছুমানে গম পাইছে। তো আজি মানে শ্বুটিং আছিলে 12টামান বজাৰ পৰাই আছিলে। তো অলপ মানে সেইবিলাক দেখাবলৈ চেষ্টা কৰিম। তো ভিতৰলৈ যাওঁ। কিবা এটা কৰিব নেকি? কিবা এটা কৰি দিব কাইলৈ ক'ব কাইলৈ ক'ব Siva. Kiba এটা কৈ দিয়কচোন। কিবা এটা কৈ দিয়ক। আদালতৰ পেপাৰে শ্বুটিং কৰি আছোঁ। NK TVত আহিব, আপোনালোকে সকলোৱে চাব আৰু জনাব কেনে পালে। আৰু আমাৰ সকলো আৰ্টিষ্ট আৰু কলাকুশলী সকলোকে আশীৰ্বাদ কৰিব, এই মৰম দিব বুলি আশা কৰিলোঁ। সকলো বহি আছে এইবিলাক। শ্বট চলি আছে নেকি? শ্বটটো এটা দে। এই শ্বট চলি আছে। হেল্ল' গাইজ, মানে কি কৈছে তো মানে ৰুমলৈ গৈ আছোঁ। মানে পূৰা বৰষুণ পৰি আছে, পূৰা ভিজিছোঁ। তো পূৰা জাম লাগি আছে পূৰা। লাহে লাহে গৈ আছোঁ আৰু। হেল্ল' গাইজ, এতিয়া আমি বৰ্তমান গৈ আছোঁ বেলেগ এটা লোকেশ্যনলৈ। মোৰ লগত আছে উত্তম দা এবাৰ আৰু এয়া আছে সঞ্জীৱ দা। তো আমি মানে তিনিজনে বেলেগবিলাক মানে আগত গৈ আছে। বহুত মানে বৰষুণ ইয়াত কি ক'ব। তামাম বৰষুণ পৰি আছে। ফোনটো ঘূৰাই পেলাই দেখাই দিয়া। পইচা আছে পইচা আছে চিকেন ল'বলৈ? অঁ আছে, হ'ব দিয়া। পইচা নাই। আৰু এই কাজিন হয়, এই মানে ভাল বুদ্ধি নিদিয়ে আৰু কৃষ্ণা হেৰি আজি মানে কেনেকুৱা লাগিছে শ্বুটিং কৰি? আজি শ্বুটিঙলৈ আহিলোঁ, ভাল লাগিল। আহোঁতে বতৰটো ভাল আছিলে, খুব ভাল আছিলে। অহাৰ পাছত বৰষুণ দিলে, সেইকাৰণে আউটডোৰ কৰিব পৰা নাই। বাকী আৰু এই ভাইটি আৰু বাকীখিনি চবকে লগ পাই খুবেই ভাল লাগিছে। আমি খুব এনজয় কৰিছোঁ। বতৰো ভাল, গৰমটো কম। আৰু আজি লক্ষী পূজা সোনকালে ছুটি দিব বুলি আশা থাকিল আৰু দেই। এই অলপ পিছত অকণমান পিছত ফোন কৰিম। হ'ব। Okay. So
আপোনালোকক ভালকৈ মই শ্বৰ্টবিলাক দেখাব নোৱাৰিলোঁ, তাৰ বাবে চৰি। মোৰ বহুত ভিডিঅ' মানে ডিলেট হৈ গ'ল, কমেও 10টামান ভিডিঅ' ডিলেট হৈ গ'ল। তো তাৰ বাবে আকৌ এবাৰ কৈছোঁ চৰি। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি মোৰ চেনেলটোত নতুনকৈ আহিছে ৱেলকাম, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।